আজি বনাবলৈ লৈছোঁ ৰেইনবো পুৰি। নমনৰ খুব ইচ্ছা ৰামধেনু পুৰি মানে ৰেইনবো পুৰি খাবলৈ। বহুত দিনৰ পৰা কৈ আছিলে, তাক আজি বনাই দিম বুলি ভাবিছোঁ। ৰামধেনু পুৰি বুলি নমনে দিছে দেই নামটো। আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ, আশা কৰিছোঁ ভাল পাব। তেন্তে বলক আৰু বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মিক্সি জাৰ এটা লৈছোঁ, তাত পালেং শাক আৰু ধনিয়া দি এটা মিশ্ৰণ বনাই ল'ম। আৰু এয়া এটা সৰু বিট লৈছোঁ, সৰু সৰুকৈ টুকুৰা কৰি এটা পেষ্ট বনাই ল'ম। আৰু আটা লৈছোঁ, আটাখিনি এনেদৰে 4 ভাগ কৰি লৈছোঁ। প্ৰথম ভাগটো তেনেকৈ ৰাখিছোঁ, ছেকেণ্ড ভাগটো হালধি দিছোঁ, থাৰ্ড ভাগটোত পালেং শাকখিনি যিখিনি পেষ্ট বনাই লৈছিলোঁ সেইখিনি দিছোঁ আৰু লগতে 4 নম্বৰ ভাগটোত বিটখিনি দি দিছোঁ। এতিয়া প্ৰতিটো ভাগ এটা এটাকৈ ডো বনাই ল'ম। প্ৰতিটো ডোৰে দুটা দুটাকৈ ভাগ কৰি লৈছোঁ। প্ৰতিটো ডোৰে প্ৰথম ভাগটোৰ এখন এখনকৈ ৰুটি বেলি ল'ম। প্ৰতিখন ৰুটি ভিডিঅ'টোত দেখাৰ ধৰণে এখনৰ ওপৰত আন এখন দি যাম। তাৰ পাছত গোটেইকেইখন একেলগে এটা ৰোল বনাই লৈছোঁ। কটাৰী নাইবা চুৰিৰে এনেদৰে সৰু সৰু পিচ বনাই ল'ব। এয়া পিচকেইটা ৰেডি হৈ গ'ল। ডোকেইটাৰ বাকী থকা ভাগখিনি এনেকৈ ৰাখি থৈছোঁ, পিছত এইখিনি বনাব লাগিব। তাৰ পাছত পিচকেইটা আকৌ পুৰিৰ আকাৰত বেলি ল'ম। এনেকৈ বেলি গ'লেই হ'ল। দেখিবলৈ যে কিমান ধুনীয়া লাগিছে। আৰু ৰিফাইন তেলত এনেদৰে পুৰিখিনি ভাজি ল'লে হ'ল। পুনৰ আকৌ ছেকেণ্ড ডো কেইটা আছিলে যে সেইকেইটাও একেধৰণে ৰুটি বেলি লৈছোঁ। এইবাৰ ৰুটিকেইখনৰ কালাৰ কম্বিনেশ্যনটো বেলেগ ধৰণে দিছোঁ। কালাৰ কম্বিনেশ্যনটো আপোনাৰ নিজৰ মতে দিব পাৰে, যিটো কালাৰ আপোনাৰ ভাল লাগে সেই হিচাপত এখনৰ ওপৰত আন এখন দি যাব। সেই একেধৰণে ৰোল বনাই সৰু সৰুকৈ কাটি লৈছোঁ আৰু সেই একেধৰণেৰে বেলিও ল'ম। এতিয়া পুৰিখিনি ভাজি ল'ম। এনেদৰে সৰু ল'ৰা ছোৱালীক বনাই দিব পাৰে, সিহঁতে খুব ভাল পাব। যিহেতু ইয়াত বিট আৰু পালেং দিয়া আছে আৰু আমাৰ শৰীৰৰ কাৰণেও বহুত ভাল হয়। আৰু ইহঁতক এনেদৰে বনাই দিব, চাব সিহঁতে খুব এনজয় কৰি খাব। নমনক দিলৰ দৰে পুৰি এখন বনাই দিব লাগে, তাকে এইখন বনাই দিলোঁ তাক। ফাইনেলি আমাৰ পুৰি ৰেডি হৈ গ'ল। এয়া আমাৰ ৰামধেনু বা ৰেইনবো পুৰি ৰেডি। দেখিবলৈ খুব ধুনীয়া লাগিছে। এয়া নমনে একদম প্লেট লৈ ৰৈ আছে। আজি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।